নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ ভাল। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি। তো ৰেচিপিটো চাই থাকিব। ফাৰ্ষ্টতে মই দি লৈছোঁ কেৰাহীখনত তেল অকণমান, তাৰপিছত মই তেলতে দি দিছোঁ ধুনীয়াকৈ হালধি, তাৰপিছত ধুনীয়াকৈ মাছখিনি দি দিছোঁ এটা এটা। মাছখিনি হৈ গৈছে, এতিয়া নমাই দিছোঁ। তৰকা হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া মই সেই একেখন কেৰাহীতে আৰু অকণমান মিঠাতেল দি দিছোঁ। ধুনীয়াকৈ গৰম হৈ যোৱাৰ পিছত মই কুটি থৈ দিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। তাৰপিছত দি দিছোঁ মই আদা নহৰু, ধুনীয়াকৈ লগাই দিছোঁ। কাটি থৈ দিয়া ফুলকবি আৰু আলু বিলাহী দি দিছোঁ। আদা নহৰু হালধি দি দিছোঁ। ফুলকবিখিনি বইল কৰি লৈ বনাব পাৰি, কিন্তু মই ফুলকবিখিনি বইল কৰি লৈ বনোৱা নাই। মই এনেকৈ ফ্ৰাই কৰিয়ে বনাম আজি। ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে বাই বাই। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।